মোৰ চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি কাম নাছিলে বুলি মই অলপ ওলাই আহিছোঁ আৰু ভাবিলোঁ ওলাই যাওঁতে লগতে মোবাইলটোত ভিডিঅ'কে কৰি যাওঁ, আপোনালোকক দেখাওঁ বুলি। মই ইউটিউবত আগতে তেনেকৈ ভিডিঅ' কৰা নাই। ধৰি লওক আজি ওলাই আহিলোঁ, ভাবিলোঁ ভিডিঅ' এটাকে কৰোঁ, ইউটিউবতে দিম বুলি। আপোনালোকে যদি চাই ভিডিঅ'টো ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব আৰু জনাব। কিবা ভুল হ'বও পাৰে, মই আগতে তেনেকৈ ইউটিউবত ধৰি লওক ভিডিঅ' বনোৱা নাই। আপোনালোকে যদি চাই ভাল পায় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভাবিছোঁ লগতে শ্বেয়াৰ কৰি দিব বুলি আশা ৰাখিলোঁ। এতিয়া আহি আছোঁ আমি পাহাৰলৈ বুলি, ফুৰিবলৈ ওলাই আহিছোঁ। লগত আহিছে এয়া অভিজিত আহিছে, ৰাজীৱ আহিছে, হাই বুলি কৈ দিয়া আকৌ। এয়া আহিছে আমাৰ ভিনি হয়, মানে মৰমৰ ফুকন ভিনি হয়। এয়া আহিছে মোহন দত্ত আহিছে, মোহন দত্ত হাই বুলি কৈ দিয়া। এইপিনে গৈছে আমাৰ কমল বৰা, একেবাৰে আগত গৈছে ৰজা যে, মানে কমলে আগতে আহি থকা জেগা এইটো, সেইকাৰণে কমল আগত গৈছে। অভিজিত হাই বুলি কৈ দিয়া। হাই। নমস্কাৰ কৈ নামটো কৈ দিয়া। অভিজিত। দুপৰীয়া তামাম ৰ'দ, এইপিনে চাওক কি ধুনীয়া জেগা ন, ভাল লাগিছে জেগাটো থাকি। বতাহ মাৰি আছে এইপিনে, সুন্দৰ পৰিৱেশ। গৈ ওপৰত পামগৈ এতিয়া। এই থৈ গৈছগৈ যে তহঁতি মোক, ব'লক এইপিনে গৈ আছে, চবেই গৈ আছে লগতে। ওপৰলৈ যাম এতিয়া, কিবা কিবি লৈ আহিছোঁ, ওপৰত খামগৈ। খন্তেক বহিম, কাম নাই যেতিয়া, অলপ সময় পাৰ কৰিবৰ কাৰণে আহিছোঁ। কষ্ট, পাহাৰত উঠিলে কষ্ট হ'বই আৰু পাহাৰলৈ বুলি আহি আছোঁ যেতিয়া কষ্টটো হ'বই, ভাগৰটো লাগিবই। আহি আহি সমান এডোখৰ পাইছোঁ, অকণমান বহি লওঁ এইখিনিতে বহি পিনি এক পাক দেখাই দিছোঁ। কি ধুনীয়া জেগা চাওক, চব পিনে সেউজীয়া 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 সেউজীয়া, সৰহভাগ নাৰিকল গছৰ। কেৰেলা জেগা যে এইটো, সৰহভাগেই নাৰিকল গছৰ। চাওক কিমানলৈকে চকুৱে দেখিব, সিমানলৈকে নাৰিকল গছে আছে। ব'লক আকৌ ওপৰলৈ যাওঁ আমি। এতিয়া গছবিলাকৰ পৰা অলপ ঘৰবিলাক দেখি পোৱা নাই, হ'লেও অলপ অলপ দেখিছে বাৰু ঘৰবিলাক। কিমান ধুনীয়া এটা পৰিৱেশ চাওক। চাওক কি ধুনীয়া এটা পৰিৱেশ। যিমান ৰ'দ দিলেও এইডোখৰ জেগাত ইমান গৰম নহয়, মানে একদম বিৰাট ধুনীয়া বতাহ মাৰি থাকে, ঠাণ্ডা ঠাণ্ডা বতাহ মাৰি থাকে। জেগাটো মানে থাকি বিৰাট ভাল লাগে। আমি কাম ছুটি হ'লে প্ৰায় কেতিয়াবা আহোঁ ইয়ালৈ, আহি পিনি এনেই সময়বিলাক পাৰ কৰোঁহি, থাকি ভাল লাগে জেগাটো। আপোনালোকে চব ওপৰত চব খবৰ আমি যাম এতিয়া, আৰু অলপ ওপৰলৈ যাম। অলপ সময় ইয়াতে বহি জিৰানি লৈ লওঁ, পানী চানী খাই লওঁ, আৰু কিবা কিবি লৈ আহিছে লগৰকেইটাই, মানে নাস্তা টাইপ আৰু অলপ খাই মেলি লওঁ ইয়াত। তাৰপৰা দেখাম আপোনালোকক গোটেইখিনিয়ে জেগাই দেখাম।
মানে চাবলগীয়া জেগা, ভাল লাগে থাকি। তো ব'লক বন্ধুসকল, আমি ওপৰৰ পৰা এপাক আহোঁগৈ, এটা শিলেৰে নিৰ্মিত পাহাৰটো চাই আহোঁ এপাক। ব'লক মোৰ লগত আছে, বন্ধুসকল আছে। এই আমি পুনে উঠি আহি পিনি খন্তেক ইয়াতে জিৰণি ল'লোঁ। জিৰণি লৈ পিনি ভাবিলোঁ কি আপোনালোকক একেবাৰে ওপৰৰ পৰা এটা ভিউ দেখাই আহোঁ। মানে কি ওপৰৰ পৰা যিটো আপোনালোকে চাই ভাল পোৱা ভিউটো যিটো আছে নহয়, সেইটো আপোনালোকে এই মাজৰ পৰা নাপায়। মানে ধৰি লওক এই পাহাৰটোত উঠি দিয়াৰ লগে লগে ধৰি লওক এই আমি যিটো এলেকাত আছোঁ এতিয়া, মানে এই এলেকাটো ধৰি লওক গোটেই অঞ্চলটো দেখা পাব আপোনালোকে। মানে গোটেই অঞ্চলটো ইমান ধুনীয়াকৈ দেখা পায়। ইয়াৰ পৰা ইমানেই ওখ, মানে ধৰি লওক আপোনালোকক এতিয়া মই ভাষাৰে বুজাই দিলে আপোনালোকে হয়তো বুজি নাপাব। মানে এই জেগাটো মানে এনেকুৱা এটা জেগাটো মানে ধৰি লওক প্ৰশাসনৰ তৰফৰ পৰা মানে এই জেগাটো বেন কৰি থোৱা হৈছে। মানে এই জেগাটোত ধৰি লওক খুব আগতে ইয়াৰ লোকেল স্থানীয় লোৱা হয়, 2-3বাৰমান এক্সিডেণ্ট হৈ গৈছে ইয়াৰ পৰা। মানে ধৰি লওক পৰিছে, ইয়াৰ পৰা বৰষুণৰ ছিজনত আহে, পিছল হৈ থাকে জেগাটো। পিছল হৈ থাকোঁতে মানে আহিলে মানে শ্লিপ হৈ পিনি কেনেবাকৈ পৰি যায়। পৰিলে মানে ধৰি লওক বচাবলৈ মানে কোনো সুবিধা নাথাকে। ধৰি লওক পৰিলে একেবাৰে তলত পৰি যায়। সেইকাৰণে মানে জেগাটো বেন কৰি থোৱা হৈছে। বেন কৰি থোৱাৰ কাৰণে মানে ইয়াত আহিবলৈ নিদিয়ে। হয়তো স্থানীয় ৰাইজে দেখিলেও বন্ধ কৰি দিয়ে অহাটো। তাৰ প্ৰশাসকৰ তৰফৰ পৰাটো একেবাৰে বেণ্ডে হৈ আছে। ভাবিলোঁ আজি কাম নাছিলে, ওলাই যাওঁ অলপ। ভাবিলোঁ ইউটিউবত বুলি নহয়, মানে এনেই ভিডিঅ' এটা কৰিম, ধৰি লওক আপোনালোককো দেখাম, সেইবুলি ভাবি পিনি এনেই ওলাই আহিছোঁ। ধৰি লওক এতিয়া মই উঠি আহি আছোঁ সেই ওপৰত, তাত পাবগৈ লাগিব। তাৰপৰা মানে এপাক দেখাম আপোনালোকক আমি থকা জেগাটো। চাই ভাল লাগিব বুলি ভাবিছোঁ। মানে জেগাটো ধৰি লওক মনোমোহা হয়। এয়া চাওক, আমি ওপৰত পাই গ'লোহি। ইয়াৰ পৰা আপোনালোকে চাওক, নিজে অনুভৱ কৰিব পাৰিব। এইটো এটা হিল হয়। ইয়াত ধৰি লওক প্ৰশাসনৰ তৰফৰ পৰা অহাটোতো সম্পূৰ্ণ বন্ধ কৰি থোৱা হৈছে। স্থানীয় ৰাইজে গম পালেও মানে ইয়াত অহাটো বন্ধ কৰি দিয়ে বা আহিব নিদিয়ে। দেখিছে যে সেইটো এটা শিলৰ কুঁৱাৰী হয়। সেইটো শিলৰ কুঁৱাৰী
ৰাজীৱক লগ পালোঁহি। ৰাজীৱে তলতে বহি আছিলে। ভাবিলোঁ কি এতিয়া নামি যাওঁগৈ, কাৰণ এই জেগাটোত থকাটো খুব সুৰক্ষিত নহয়। কাৰণ কেলৈ পাহাৰটো মানে আগতেই বেন কৰি থোৱা হৈছে, কেইবাবাৰো ইয়াত এক্সিডেণ্ট হৈ গৈছে। এক্সিডেণ্ট হৈ যোৱাৰ কাৰণে মানে প্ৰশাসনৰ তৰফৰ পৰা এইটো বেন কৰি দিয়া হৈছে। মানে ইয়াত মানুহ কোনো আহিব নোৱাৰা কৰি থোৱা হৈছে। মানে স্থানীয় ৰাইজে যদি গম পায়, কথাটো প্ৰশাসনক যদি জনাই দিয়ে, মানে জনাই দিলে মানে আমাৰ অসুবিধা হ'ব। মানে কেনেবাকৈ যদি প্ৰশাসনৰ বিষয়া মানুহে যদি গম পাই যায়, আমাক ইয়াত স্পট লগ পাই গ'লে মানে অলপ অসুবিধা হ'ব। মানে আমাৰ ধৰি লওক যোনে আমি বাহিৰৰ লোৱা হয়, বাহিৰৰ লোৱাৰ কাৰণে মানে ধৰি লওক ইয়াত আহি পিনি টিঘিল গিলাই খোৱাটো বৰ ভাল নহয়। আৰু আপোনালোকে কথাটো গম পাইছেই, সেইকাৰণে মানে যিমানখিনি দেখাব লাগিছিলে সিমানখিনি দেখাব পৰা নাই। যিমানখিনি পাৰিছোঁ সিমানখিনি আপোনালোকক দেখাই আছোঁ। যিমানখিনি মানে আপোনালোকক দেখাব সক্ষম হ'ব লাগিছিলে সিমানখিনি আমি আপোনালোকক ধৰি লওক দেখাব নোৱাৰিলোঁ। ধৰি লওক উন্নত আমাৰ কেমেৰা নাই বা উন্নত আমাৰ চাউণ্ড কোৱালিটি সুবিধা নাই। ধৰি লওক প্ৰথমবাৰৰ কাৰণে আমি ভিডিঅ' এটা কৰি পিনি আপোনালোকৰ হাতলৈ দিওঁ বুলি ওলাই আহিলোঁ। পটককৈ ওলাই আহিলোঁ যেতিয়া মোবাইলতে ভাবিলোঁ ভিডিঅ' এটা কৰি পিনি আপোনালোকক দিওঁ। সেইকাৰণে মানে আমাৰ ইমানখিনি সুবিধা নাছিলে। সেইকাৰণে হয়তো আপোনালোকে চাউণ্ড কোৱালিটিত কিবা এটা কমপ্লেইন পাব পাৰে বা ভিডিঅ' কোৱালিটিত কিবা এটা কমপ্লেইন পাব পাৰে, সেইটো ক'ব নাযাওঁ। কিন্তু যিখিনি পাৰিছোঁ আপোনালোকক দেখাব চেষ্টা কৰিছোঁ। আৰু ভৱিষ্যতে মানে কেৰেলাত আমি থাকি পিনি কি কৰি আছোঁ বা কেনেকৈ আছোঁ, ধৰি লওক আপোনালোকক সেইখিনি দেখাবলৈ চেষ্টা কৰিম। বা ইয়াত যেনেকৈ ধৰি লওক খেতি বাতিবোৰ কৰে, সেইবিলাকৰ বিষয়েও মই দেখাবলৈ অনুভৱ কৰিছোঁ বা দেখাম বুলি ভাবিছোঁ। ধৰি লওক ইয়াত খেতি কৰা যিটো উন্নতি পদ্ধতিত খেতি কৰা হয়, সেইটো ষ্টাইলত ধৰি লওক আমাৰ অসমত কৰিলেও আমাৰ অসমতো বহুত উন্নত হ'ব খেতিয়কসকল। সেই বিষয়ত মানে মই দেখাম আপোনালোকক পৰৱৰ্তী বহুতকেইটা ভিডিঅ'ত আপোনালোকক মই খেতিৰ বিষয়ে দেখাম। সেইকাৰণে ধৰি লওক চাব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, কমেণ্ট কৰিব। ভৱিষ্যতে মানে উন্নত কিছুমান বাৰ্তা দিবলৈ আপোনালোকক চেষ্টা কৰিম। সেইবাবে ধন্যবাদ জনাইছোঁ সকলোকে। আৰু লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। চেনেলটো চাই থাকিব আপোনালোকে, বহুত ভাল ভাল মেছেজ পাই থাকিব এই চেনেলটোৰ পৰা। ধন্যবাদ।